हम अच्छा से मैंने हिंदी पूरा सम्पूर्ण जानता है काकोटी प्राथमिक विद्यालय में हिंदी में मैं पूरा धुनिया के मेजर ले रहे हैं আৰু বন্ধু বান্ধৱীসকল আজি যেহেতু শুক্ৰবাৰ মই কি তাৰিখ সিমানটা মনত নাই বাৰু আৰু আপোনালোকক কৈ আছিলোঁ যিহেতু মই মটৰ ব্লগ কৰিম বুলি কৈ আছিলোঁ যিহেতু মটৰ ব্লগ নহ'লে যিহেতু মোৰ পুৰো ভদভদীখনটো মই লৈ লৈছোঁ যিহেতু মই টাউনলৈকে লৈ যাম শ্ৰীৰাম হোটেলৰ পৰা আপোনাৰ জিৰ' হাফলৈলে আপোনাৰ গাড়ী হয় আৰু মই ওলালোৱে যাবলৈ আৰু যিসকলে আপোনালোকৰ এই ভিডিঅ'টো মানে চাই আছে তেওঁলোকে যদি নতুন হয় ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ চেনেলটো আৰু কাষত থকা বেল আইকনটো আপোনাৰ টিপি দিব একবাৰ যেহেতু আজি কমেডি মই নকৰোঁ যেহেতু মটৰ ব্লগৰ নিচিনাই হ'ব কৰিবলৈ গৈ আছোঁ যিসকল মই পাই গ'লোহি শ্ৰীৰাম হোটেল আৰু যিহেতু শ্ৰীৰাম হোটেল হয় আৰু ইয়াত পাই গ'লোহি আৰু মোৰ গাড়ী যাব এখন গাড়ী যাব মই ইয়াত গৈ লওঁ আৰু পাই লওঁগৈ যিহেতু মই টিকেট কৰি ল'লোঁ আৰু সকলো বস্তুখিনি মই লৈ আহিছোঁ আৰু পাই আছোঁ আৰু সকলোখিনি দেখাই আছোঁ যিহেতু এটা বৰ দুখৰ খবৰ যিহেতু মিষ্টাৰ ৰাজা দা আৰু খগেন দা যাব নোৱাৰিলে আৰু গাড়ীৰ দৰজা খুলি ল'লোঁ ভিতৰত সোমাই লওঁ সুৰক্ষাটো ল'ব লাগে নহয় জানো ইমান দূৰ যোৱা কথা ভালকৈ পাওঁগৈ আৰু নহয় জানো আৰু বাটত যি দেখা পাম সকলোখিনি আপোনালোকক দেখাই দিম লাষ্টলৈকে চাই যাব ভিডিঅ' অসমক কৰিলোঁ টাটা বাই বাই আকৌ আহিম থাকা আৰু নহয় জানো এইখন হৈছে আপোনাৰ অৰুণাচলৰ গেট মানে আপোনাৰ সাফলিলৈ যোৱা গেট মানে শুনি আছা নাই বাৰু মই কিন্তু শুনি আছোঁ আৰু বাবৰি পটিন পাই গ'লোহি এখন পটিন বুলি কয় হেনো মই বিশেষ ইমান এটা নাজানো বাৰু মই অকণমান পটিনৰ ঠাইডোখৰ জেগাত দেখাই দিছোঁ আপোনালোকক আৰু কিমান এখন এখন যিহেতু আমাৰ গাড়ী হয় আৰু পটিন পালোহি
আৰু পটিনৰ পৰা কিমান দূৰ লাগিব মই বিশেষ নাজানো বাৰু। আৰু আজিতো বতৰ মানে আপোনাৰ টাইম হৈ গ'ল, এতিয়া আপোনাৰ 4টা বাজিব হৈ গ'ল। আৰু পাই আছোঁ আৰু 2খন গেট পাৰ কৰিব লাগিব। এখন গেট যিহেতু পাৰ হৈ আহিলোঁ, মেইন গেটখন। আৰু আপোনাৰ এইফালে আপোনাৰ সাকলি ইটানগৰৰ পৰা সাকলিলৈ যাব পাৰে। আৰু আমি যিটো ৰাস্তাতে সেইটো এটা বেলেগ ৰাস্তা, এইডোখৰত আহি পাই এখন পটিন বুলি কয়। ইয়াতে খাব কাৰণে ভিতৰত লাগিলে ভাত পানী খাব পাৰে আৰু বেছিকৈ কৈ নাথাকোঁ, আগবাঢ়ি গৈ থাকোঁ আগলৈ, নহয়নে? আৰু গাড়ী যিহেতু যাবলৈ ল'লে আৰু চাই থাকোঁ। বন্ধুসকল মনিব পাৰিছে নে নোৱাৰিছে নাজানো, মই অকণমান জুম কৰি দিছোঁ। মই ইয়াৰ পৰাই ভালকৈ চকুৰে মনিব পৰা নাই, কিন্তু বহুত তলত এটা ঘৰ আছে, মানে ঘৰ দেখা পাইছোঁ, নীলা ৰঙৰ এটা ঘৰ আছে। আৰু হাবি চাবি কাটি থৈছে, খেতি কৰিব কাৰণে কাটি থৈছে চাগে। বাপৰে বন্ধুসকল, মানে কি হ'ল, ৰাতি হৈ গ'ল যিহেতু আমি পোৱাগৈ নাই আৰু পামগৈ আৰু কিমান টাইম লাগে মই নাজানো। জেগাডোখৰ নাম কি আছিলে এজনে কৈছিলে, কি টাগো আইডেল নে কি? ইয়াজুলিৰ ওপৰত, আৰু মই বৰ ভালকৈ চিনি নাপাওঁ। পামগৈ, চাই থাকক তেতিয়ালৈ ভিডিঅ'টো। বৰ্তমান কঁপনি ধৰি আছে দেই, এতিয়া নকওঁ কথাত আৰু এইবিলাক চব। এয়া মামা ল'ৰা হয়, আগৰ ভিডিঅ'টো এওঁক দেখিছে চাগে আপোনালোকে। আৰু পাই গ'লোহি, নহয় জানো? कुछ बोलेगा तुम? नहीं अभी नहीं बोलेगा। ठीक नहीं, मौसम भी बहुत ठंडा पड़ रहा है ना। আৰু ইয়াকে লৈ পেলাই গৈ আছোঁ আমি, যিমানকণ দেখাব পাৰে ই। আৰু মইতো আগত আছোঁ বাৰু ইয়াত, হ'লেও এতিয়াতো বহুত বদলি হৈ গ'ল, নহয় জানো? চেঞ্জ হৈ গ'ল। আৰু মোৰ মামা হয়, নমস্কাৰ। আৰু মামী আছে ওচৰত, মামী আৰু আছে, আৰু এজন আছে, মই দেখাম বাৰু। মামাই খুব ধেমালি, মানে খুব জমনি কৰে মামাই, আৰু সেইটো কাৰণে আহি পালোহি। আৰু খুব জমিব আমাৰ মামাই জমনি কৰা কিছুমান দেখাম আপোনালোকে।